নমস্কাৰ বৰ্তমান কোভিড-19 যি আতংক গোটেই বিশ্বত যি ধৰণে বিয়পি পৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকল ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে যাৰ পৰিপ্ৰেক্ষিতত যাৰ সংগতি ৰাখি মই নিজে সিদ্ধান্ত এটা গ্ৰহণ কৰিলোঁ যাতে ছাত্ৰ-ছাত্ৰীসকলৰ কিছু পৰিমাণে হ'লেও সহায়ক হয় তাৰ কাৰণে বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে আগন্তুক 2021 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব সেই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি মই ক্লাছ 10ৰ ছ'চিয়েল সায়েন্স সাবজেক্টৰ ওপৰত অলপমান ব্যাখ্যা কৰিবৰ কাৰণে চেষ্টা কৰিম ছাত্ৰ-ছাত্ৰীসকলৰ মই আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকলৰ যাতে এই ভিডিঅ'টোৱে যথেষ্ট উপকৃত হয় আজি প্ৰথমটো ক্লাছ হিচাপত প্ৰথমটো টপিক হিচাপত মই আমাৰ সমাজ বিজ্ঞানৰ ইতিহাস চেপ্টাৰটোৰ ইতিহাস অধ্যায়টোৰ প্ৰথম চেপ্টাৰটো ইতিহাস যিটো পাৰ্ট আছে প্ৰথম চেপ্টাৰটো যিটো বংগ বিভাজন সেই বংগ বিভাজনটোৰ ওপৰত অলপমান ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলৰ যাতে সুবিধা হয় আপোনালোকে গম পাব 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে প্ৰায় 200 বছৰ 1757 খ্ৰীষ্টাব্দত ব্ৰিটিছসকলে সেইখিনি সময়ৰ বংগৰ নবাব সিৰাজউদ্দৌলাক পৰাস্ত কৰি ভাৰতবৰ্ষৰ যি প্ৰশাসনিক ক্ষমতা সেই প্ৰশাসনিক ক্ষমতাটো ভাৰতীয়ৰ হাতৰ পৰা ব্ৰিটিছসকলে লৈ লৈছিল আৰু তেতিয়াৰ পৰা 1757 খ্ৰীষ্টাব্দৰ পৰা 1947 চনলৈকে এই 200 বছৰ ব্ৰিটিছসকলে ভাৰতবৰ্ষত কি কৰিছিল ৰাজত্ব কৰিছিল আৰু এই গোটেই সময়খিনিক ভাৰতবৰ্ষৰ যিটো ইতিহাস আছে সেই ভাৰতবৰ্ষৰ ইতিহাসত এই সময়খিনিক কি বুলি কোৱা হয় কলোনিয়েল ৰিজিম বুলি কোৱা হয় উপনিবেশিক শাসন বুলি কোৱা হয় আৰু 1757 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দ আৰু 1857 পৰা 1947 এই 200 বছৰ দুটা অধ্যায়ত কি কৰা হয় ভাগ কৰা হয় প্ৰথম 100 বছৰ ভাৰতীয় ইতিহাসৰ কাৰণে খুব বেছি এটা অস্বাভাৱিক সময় আছিল তাৰ পিছতো কাৰণ সেইখিনি সময়তে ভাৰতবৰ্ষৰ যি সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক প্ৰতিটো ক্ষেত্ৰত ভাৰতবৰ্ষৰ সাধাৰণ মানুহক কি কৰা হৈছিল শোষণ কৰা হৈছিল যেহেতু আমাৰ এই পাঠ্যপুথিটো বংগ বিভাজনৰ ওপৰত ভিত্তি কৰা হৈছে সেইকাৰণে আমাক ইমান বেছি সেই চিপাহী বিদ্ৰোহ বা পলাচী যুদ্ধ আমাক প্ৰয়োজন নাই আমাক মেইনলি মূলভাৱে প্ৰয়োজন এই চেপ্টাৰটোত আমাৰ বংগ বিভাজন যেটো 1905 চনত লৰ্ড কাৰ্জনৰ নেতৃত্বত হৈছিল আপোনালোকে গম পাব 1885 খ্ৰীষ্টাব্দত কি কৰা হৈছিল জাতীয় কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কি কৰা হৈছিল জন্ম হৈছিল আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ জন্ম হৈছিল সেইখিনি সময়ৰ আলান অক্টোভান হিউম এজন ব্ৰিটিছ ৰিটায়াৰ্ড পাৰ্চন তেখেতৰ নেতৃত্বত কি কৰা হৈছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ জন্ম হৈছিল আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মূল অবজেক্টিভটো আছিল উদ্দেশ্যটো আছিল যে সেইখিনি সময়ৰ যি কমন ডিমাণ্ডবোৰ আছিল সেই ডিমাণ্ডবোৰ পাব্লিকৰ সাধাৰণ জনতাৰ যি ডিমাণ্ড আছিল সেই ডিমাণ্ডবোৰ যাতে কি কৰা জনসাধাৰণৰ ডিমাণ্ডবোৰ ব্ৰিটিছ চৰকাৰৰ ওচৰলৈকে লৈ যোৱা তাৰ উদ্দেশ্যে কি কৰা হৈছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কি কৰা হৈছিল জন্ম হৈছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো অতি কম সময়ৰ ভিতৰত যিটো গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত প্ৰতিটো জোনত তেওঁলোকে যি ধৰণে স্প্ৰেড হৈ গ'ল তেওঁলোকে যি ধৰণে মানুহৰ মাজত জনসমাগম তৈয়াৰ কৰিব ধৰিলে তাৰ পৰিপ্ৰেক্ষিতত লক্ষ্য ৰাখি কি কৰা হৈছিল পিছলৈ কি কৰা হৈছিল বংগ বিভাজন কি কৰিছিল গঢ়ি উঠিছিল কাৰণ বংগ বিভাজনৰ মূল উদ্দেশ্য আছিল কি 1905 চনত বংগ বিভাজন যি লৰ্ড কাৰ্জনৰ নেতৃত্বত সেইখিনি সময়ত ভাইসৰয় আছিল লৰ্ড কাৰ্জনৰ নেতৃত্বত যিটো বংগ বিভাজন হৈছিল সেই বংগ বিভাজনৰ উদ্দেশ্য লৰ্ড কাৰ্জনৰ উদ্দেশ্য আছিল সেইখিনি সময়ত যেটো নেশ্যনেলিজম গঢ়ি উঠিছিল জাতীয়তাবাদ গঢ়ি উঠিছিল সেই জাতীয়তাবাদৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বেংগল যাৰ কাৰণে বেংগলক কি ধৰণে ডিভাইড কৰিব পাৰি আৰু তেওঁলোকৰ মাজত গঢ়ি উঠা যেটো এক্সট্ৰিমিষ্ট সেই বস্তুটো কেনেকৈ ধৰণে কি কৰিব পাৰি ভাগ কৰিব পাৰি দুৰ্বল কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি কি কৰা হৈছিল
বংগ বিভাজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু লৰ্ড কাৰ্জনৰ এই বংগ বিভাজনৰ যিটো সিদ্ধান্ত 1903 চনত প্ৰথমে কি কৰা হৈছিল ডিক্লেয়াৰ কৰা হৈছিল অফিচিয়েলি ডিক্লেয়াৰ কৰা হৈছিল কিন্তু অফিচিয়েলি ডিক্লেয়াৰ কৰাৰ পিছত 1905 চনতহে কি কৰা হৈছিল এক্সিকিউট কৰা হৈছিল কাৰ্যকৰীকৰণ হৈছিল